এতিয়া মোৰ লগত লালমোহন দাসদেৱ আছে, যিয়ে বহুতখিনি কথা জানে। অলপ জনাই দিব এই চান্দ সদাগৰৰ মেৰঘৰৰ কথা, যোনটো পুৰণি মেৰঘৰ আছে, অলপ জনাই দিবচোন। এই দক্ষিণ কামৰূপৰ ছয়গাঁও থানাৰ অন্তৰ্গত থকা মঠপাৰা নামে গাঁৱত চান্দ সদাগৰৰ মেৰঘৰটো অৱস্থিত। চান্দ সদাগৰ আছিলে মুঠতে মনসাৰ বিৰোধী। মনসা দেৱী কোন আছিলে? শিৱৰ কন্যা। পদ্মপাত পাতত জন্ম পাইছিল কাৰণে মনসাৰ আন এটা নাম পদ্মাৱতী। বিষ বেমাৰ আদি হৰণ কৰে কাৰণে মনসাৰ আন এটা নাম বিষহৰী। তেওঁ নাগমাতা বুলিও জনা যায়, তেওঁ নাগমাতা। তো এইবিলাক নামেৰে মুঠতে তেওঁ ভূষিত আছিলে। যে পক্ষক্ষা নামে এজন ঋষি আছিলে। এদিন ঋষিজনে গংগাত স্নান কৰিবলৈ যাওঁতে গংগাৰ সোঁতত, পানীৰ সোঁতত দুটা চৰাইৰ পোৱালি উটি যায় আছে। সিহঁতৰ কৰুণ বিননি শুনি এই পক্ষাক্ষ ঋষিয়ে সিহঁতক আনি কিনে আশ্ৰমৰ এডাল গছত এটা খোৰত বান্ধি সিহঁতক বসবাস কৰি ৰাখিছে। কিছুদিন পিছত মাইকীজনীয়ে দুটা কণী পাৰে। সেই কণী দুটা চাবলৈ দি কিনে এই পক্ষী দুটাই মুনিক চাব যায়, পক্ষাক্ষ মুনিক চাব দিলা। চাব দি কিনে দূৰলৈ গুচি গ'ল আহাৰ বিচাৰি। যেতিয়া দূৰলৈ গুচি গ'লে তেতিয়া আহাৰ বিচাৰি আহিলে, আহি কিনে সুধিলে তো কণী দুটা কি হ'ল? তেতিয়া তেওঁ স্নান কৰিবলৈ গৈছিলে, কণী দুটা কি হ'ল নাজানে। সেইকাৰণে তেওঁ কৈছিলে যে মই এই বিষয়ে নাজানো কণী দুটা কি হ'ল। তেওঁ এনেই ঋষি আছিলে। তেওঁ মুঠতে তপস্যা কৰি চালে যে এই কণী দুটা এই মনসাৰ সৰ্পই মুঠতে খাইছে বুলি তেওঁ জানিব পাৰিলে। তেতিয়াৰ পৰা তেওঁ মুঠতে মনসাৰ একেবাৰে বিৰোধী হৈ আছিলে। আৰু তেওঁ কৈছিলে যে মই অহা জন্মত এই মনসাৰ বিৰোধী হৈ চলিম বুলি তেওঁ প্ৰতিজ্ঞাবদ্ধ হৈছিলে। এনেকৈ প্ৰতিজ্ঞাবদ্ধ হৈ পেলাই তেওঁ ঋষি মানুহটো তেওঁ মুঠতে দেহটো ত্যাগ কৰিলে। তেওঁৰ জীৱটো যমদূতে নিলা, নি কিনে কাক দিলা? মহামায়াক দিলা। আৰু মহামায়াই মায়াৰ বলেৰে সেই জীৱটো এই আমাৰ চান্দ সদাগৰ যে ক'লোঁ, চান্দ সদাগৰ মাকৰ, চান্দ সদাগৰৰ আছিলে এই ককা দেউতাক আছিলে ধনেশ্বৰ, দেউতাক আছিলে কেতেশ্বৰ। কেতেশ্বৰৰ পত্নী আছিলে এই চম্পাৱতী। এই চম্পাৱতীৰ মুঠতে হেৰি কৰিলে, গৰ্ভত স্থিতি কৰালে। তাৰপিছত চম্পাৱতীয়ে মুঠতে গৰ্ভত যেতিয়া স্থিতি কৰালে তেতিয়া তেওঁ এটা সুন্দৰ ল'ৰা জন্ম দিলে। নাম ৰাখিলে তেওঁৰ চন্দ্ৰধৰ। তেওঁৰ নামটো কি ৰাখিলে? চন্দ্ৰধৰ ৰাখিলে। তো ধনঞ্জয় আছিল ককা দেউতাক। তেওঁ মুঠতে বেহা বেপাৰ কৰি ফুৰিছিলে। কিছুমান থলুৱা নাৱত ফল ফকাৰ কাঠ কিবা কিবি কাঠ এইবিলাক লৈ কিনে দক্ষিণ ভাৰতত মানে গৈছিলে। আৰু তাতে এইবিলাক সলাই আনি কিনে তেওঁ কাঠ পিতল সোণ ৰূপ আদি সলাই আনি কিনে ব্যৱসায় কৰিছিলে। এনেকৈ থাকোঁতে তেখেতৰ মৃত্যু হ'ল। তেওঁৰ পুতেক আছিলে কেতেশ্বৰ। এই বাপেক যেতিয়া মৰিলা মুঠতে বাপেকৰ সকলো কাম কাজ মুঠতে কেতেশ্বৰে মুঠতে গ্ৰহণ কৰিলে। কেতেশ্বৰ আছিল তেওঁৰ পুতাক, ধনঞ্জয়ৰ পুতাক। আৰু কেতেশ্বৰৰ পুতাক হ'ল এই চান্দ সদাগৰ। কেতেশ্বৰৰ লগত মুঠতে এই চান্দ সদাগৰো বনিজলৈ গৈছিলে। আৰু ইফালে চাই ফুৰিলে বহুত ঠাই দেখা পালে। কিছুমান ৰাজ্যত মুঠতে ৰাজাবিলাকে ৰাজত্ব কৰিছিলে। তেওঁৰ মনস্থ হ'ল কি ময়ো এনেকৈ ৰাজা হৈ এদিন মুঠতে এইবিলাক ঠাই শাসন কৰিম বুলি তেওঁ মনতে থিৰাং কৰিছিল এই চান্দ সদাগৰে। এনেকৈ মুঠতে বেহা বেপাৰৰ পৰা আহি পেলাই তেওঁৰ কিছুমান মনস্থ হৈছিলে। তেওঁ ঘূৰি কি হ'ল, এদিন এনেকৈ ঘূৰি পাকি আহি পেলাই যেতিয়া মুঠতে মনস্থ কৰিলে, তেওঁ তেতিয়া মুঠতে এখন মন্ত্ৰীসভাও গঠন কৰিলে। আৰু কিছুমান যুঁজাৰু এটা দল গঠন কৰিলে। যুঁজাৰুবিলাকে কি কৰিছিলে, তাৰমানে নাৱত কিছুমান নাও আছিলে, দিহা নাম। সেই নাওবিলাকত উঠি পেলাই এই কাকেৰী সাগৰ আছিলে এইটো, ধনঞ্জয়ে এনে বেপাৰ কৰি ফুৰিছিলে। তেওঁ এই কাকেৰী সাগৰত পাবিছিলে।
কাকেৰি সাগৰ নামটো কেনেকৈ দিলে অসংখ্য কেঁকোৰা আছিল কাৰণে এই সাগৰটোৰ নাম আছিলে কাকেৰি সাগৰ এনেকৈ মুঠতে নাও লৈ কিনে ঠায়ে ঠায়ে কাকৰি সাগৰৰ ক'ত ক'ত দ ঠাই আছে এনেকৈ জুখি ফুৰিছিলে কন্যাবিলাকে যুঁজাৰুবিলাকে এই এনেকৈ জোখাতে এই আমাৰ ডুবজানীখিনি আছিল দ ঠাই সেইকাৰণে ডুবজানীৰ নাম ডুবজানী দ ঠাই আছিলে ইয়াতে মুঠতে এই কাকেৰি সাগৰত দুটা সৰু দ্বীপ আছিলে এটা আছিলে ধবাৰগাঁও আৰু আনটো আছিলে জৰাবাৰী দুটা দ্বীপ আছিলে দুটা দ্বীপ এটা আছিল ধবাৰগাঁও এটা আছিলে জৰাবাৰী আমাৰ এতিয়াও কয় নহয় এই জাৰাবাৰী জাৰাবাৰী নহয় জৰাবাৰী সেই জৰা টেঙা সেই জৰা টেঙাটো অসংখ্য টেঙা লাগিছিলে সেই টেঙাবিলাকত তেওঁ চিঙি আনিছিলে ক'লে এক ধৰণে আনি কিনে মুঠতে সেইবিলাক বেহা বেপাৰ কৰি এনেকৈ ঘূৰি ফুৰিছিলে তেওঁতো মৰিয়ে গ'ল তাৰপিছত চান্দ সদাগৰৰো এনেকৈ হেৰি হ'ল জন্ম হ'ল হোৱাতে তাৰপিছত কি হ'ল এই ধবাৰগাঁৱত মুঠতে কোন থাকিছিলে ৰাজাৰ কাপোৰ ধোৱা বংশধৰবিলাক থাকিছিলে আৰু জৰা বাৰীৰ পৰা মুঠতে সদাগৰে জৰা টেঙা ছিঙি আনি এনেকৈ বেহা বেপাৰ কৰি ফুৰিছিল এনেকৈ ফুৰোতে তেওঁলোকে বহুত ধনৱান হৈ গ'ল কোন কেতেশ্বৰ ইয়ানি চান্দ সদাগৰৰ দেউতাক ধনৱান হ'ল কিছুদিন পিছত তেওঁৰ যেতিয়া মৰণ হ'ল মৰি গ'ল মৰাৰ পিছত সেই দায়িত্ব মতে চান্দ সদাগৰৰ ওপৰত বুজিছ তো চান্দ সদাগৰে শেষত মুঠতে তেওঁৰ কাৰ কৰিব ধৰিলে বেহা বেপাৰ কৰি ফুৰিব ধৰিলে তেতিয়া মাক আছিল চম্পাৱতীয়ে মুঠতে চান্দ সদাগৰক বিবাহৰ কথা প্ৰস্তাৱ কৰিলে বিবাহ কৰাব লাগে তেতিয়া উত্তৰ পাৰৰ সনেকা নামে এজনী যুৱতীৰ লগত বিবাহ হৈছিল সনেকা চান্দ সদাগৰৰ পত্নীৰ নাম আছিলে সনেকাৰ লগত বিবাহ হ'ল এনেকৈ থাকোঁতে কিছুদিন বা কিছু বছৰ পিছত তেওঁ 6টা ল'ৰাৰ জন্ম দিলে কোনে চান্দ সদাগৰ এই 6জন ল'ৰাৰ নাম আছিলে শ্ৰীকৰ শ্ৰীধৰ গুণাকৰ সহধৰ আৰু দুৰ্গাবৰ এই 6টা মুঠতে পুতেক আছিলে ৰাজ্যত যাতে কোনো একো বেমেজালি নঘটে তেওঁ এই অঞ্চলটো মানে এই ভাগ কৰি দিছিলে ডেট মিনছ তেওঁ যেতিয়া ৰজা হৈছিলে নহয় তেওঁ ৰজা হ'ম বুলি মনস্থ কৰিছিলে তেওঁৰ এই উত্তৰ পাৰে মুঠতে হাজো বুজিছ হাতীমুৰা দক্ষিণ ফালে আমাৰ এই লোহাৰঘাট বাগান বৰদুৱাৰ পূবে জালুকবাৰী পশ্চিমে বামুণীগাঁও নগৰবেৰা আদি এই অঞ্চলটোক মুঠতে তেওঁ ৰাজ্য বুলি ঘোষণা কৰিলে ৰাজ্যখনৰ নাম দিলে চম্পক ৰাজ্য এই চম্পক ৰাজ্যৰে মুঠতে কি হ'ল এই ৰাজধানী হ'ল চম্পক নগৰ এই চম্পক নগৰখন মুঠতে তেওঁ মুঠতে কি কৰিলে বহুতো তেওঁৰ আত্মীয় কুটুম্বক আনি বহাই কিনে বৰ সুন্দৰকৈ সজাই তুলিলে দোকান পোহাৰ দিলে আমাৰ এই নৰ্থফাৰাৰ পৰা মুঠতে এই বালাহিদ্দিৰ এই অঞ্চল কুলচিলৈকে মুঠতে তেওঁ ৰাস্তা ঘাট বনাই কিনে তেওঁৰ বংশধৰবিলাকক বহাই এই অঞ্চলটো মুঠতে সুশোভিত কৰি তুলিছিলে তো ৰাজ্যত যাতে কোনো নহয় দুৰ্ঘটনা নহয় সেইকাৰণে 6জন পুতকাকৈ এই ৰাজ্যখন ডিভাইড কৰি ভাগ কৰি দি তেওঁ এদিন ভাল দিন বাৰ যাই কিনে ক'লে গ'ল বণিজলৈ তেওঁ বণিজ কৰি ফুৰিত বণিজলৈ কোন বণিজলৈ গ'ল আপোনাৰ এই চন্দ্ৰধৰ একচুৱেলি চন্দ্ৰধৰ বুলি যে ক'লে চন্দ্ৰধৰ আছিলে এই চান্দ সদাগৰৰ নামটো চন্দ্ৰধৰ তখন চন্দ্ৰধৰ বুলি কয় এই চন্দ্ৰধৰে এই পুতেহঁতক এই ৰাজ্যভাৰ দি পেলাই মুঠতে ভাগাই দি পেলাই বণিজলৈ গুচি গ'ল যেতিয়া বণিজলৈ গ'ল তেতিয়া বণিজতে আছে আৰু তেতিয়া তাতে মহামায়াই লগ ধৰে চান্দ সদাগৰ বা মনসা আছে মনসাৰ এগেইনষ্ট আছিল চান্দ সদাগৰ তেতিয়া চান্দ সদাগৰ মুঠতে পইণ্ট আউট কৰি কয় যে তোমাৰ ৰাজ্যত বুজিছ মনসাই পূজা লৈ মুঠতে তোমাৰ মানুহবিলাকৰ পৰা পূজা লৈ মুঠতে তাক পূজিত হ'ব বিচাৰিছে বুজিছ তেতিয়া মুঠতে এডাল হেমটাউন দিছিলে
এই হেমতানন্দ লৈ কিনে মনসাক সেই ৰাজ্যৰ পৰা খেদি দিয়া বুলি কৈছিলে। এনেকৈ তেওঁক কৈ পেলাই মহামায়ে কৈ কিনে তেওঁক বুজাইছিলে। তাৰপিছত মনসাই তেওঁ কৰিছিলে দেউতাকৰ পৰা মুঠতে অনুমতি লৈছিলে যে ময়ো পৃথিৱীত মানুহৰ পৰা যুগমীয়া হিচাপে মুঠতে পূজা ল'ব বিচাৰোঁ, এতিয়া আপুনি কি কয়? তেতিয়া শিৱই মুঠতে তেওঁক পঠাইছিলে মনসাক, কৈছিলে যে মোৰ ভক্ত চান্দসদাগৰ এনে চন্দ্ৰধৰ পৃথিৱীত আছে, তেওঁৰ পৰা তুমি পূজা পালে তুমি সদায় সকলোৰে পৰা পূজা পাই থাকিবা। তেতিয়া মনসাই তাইৰ ভনীয়েক নেতাই ধুবুনীক লৈ কিনে মৃত্যুলৈ আহে। এই নেতাই ধুবুনীৰ উপদেশ মতে তাই মনসাই কিছু কৰ্ম কৰিছিলে। তাৰপৰা প্ৰথমে আহি মৃত্যুত আহি কিনে মনসাই কাৰ পৰা পূজা চম্পাক কামা নামে এজনী তিৰোতাৰ পৰা পূজা গ্ৰহণ কৰিছিল। এই বায়েকে মুঠতে ক'লে ধুবুনী নেতাই ধুবুনীয়ে ক'লে যে তুমি এই চম্পা কামাৰ পৰাতো পূজা পালাই, তেতিয়া মুঠতে তুমি আৰু কোনোবাৰ দুখীয়া মানুহৰ ঘৰত পূজা ল'বৰ কাৰণে এটা উপায় কৰিব লাগিব। কেনে? যিকোনো দুখীয়া মানুহৰ পৰা আকৰ্ষণ কৰি মোহিত কৰি পূজা লোৱা, আৰু তাতে মুঠতে তেওঁলোকক ধন ঐশ্বৰ্য সা সম্পত্তিৰে ভৰাই দিলে মানুহে দেখি পেলাই সন্তোষ পাব। তেতিয়া জালমালৰ নামে দুজন ককাই ভাই আছিলে অতি গৰীব, সিহঁতক মুঠতে মোহিত কৰি কিনে তেওঁলোকৰ পৰা পূজা ল'লে আৰু লৈ কিনে তেওঁলোকক অতি ধনৱান কৰি তুলিলে। এনেকৈ থাকি থাকি কিছুদিন পিছত মুঠতে তেওঁ ইয়ানি মনসাই আহি পেলাই এই চান্দসদাগৰৰ পত্নীক ক'লে যে তুমিও জালমালৰ ঘৰৰ পৰা সোণৰ ঘটটো আনি তোমাৰ মন্দিৰত স্থাপন কৰি এনেদৰে মোক পূজা পাঠ কৰিলে তোমাকো এনে সা সম্পদ ধন আদি দি পেলাই ধনবন্ত কৰি তুলিম বুলি কৈছিলে। এই কথাত মুঠতে ঘৈণীয়েক মান্তি হ'ল চান্দসদাগৰত হৈ কিনে এই জালমালৰ মন্দিৰৰ পৰাই সেই সোণৰ ঘটটো মূৰত তুলি লৈ এই নিজৰ মন্দিৰলৈ লৈ আহে, তাতে স্থাপন কৰি তাতে পুজিবলৈ ধৰিলে। এনেকৈ কিছুকাল যাওঁতে তেওঁ মোৰ বিৰাট ধনৱান হৈ গ'ল চান্দসদাগৰৰ ঘৈণীয়েক, বুজিছ? এনেকুৱা তেওঁ বৰ ধনৱান হৈ গ'ল। বণিজৰ পৰা মুঠতে চান্দসদাগৰে বণিজ সমাপ্ত কৰি উভতি আহি দেখে যে ইয়াতে তেওঁৰ ৰাজ্যখন দেখিবলৈ তেওঁ বিৰাট আচৰিত হয়। আৰু কি কথা, কি বাৰ্তা, সকলোৱে ধনৱান, ঘৰ দুৱাৰ কি ধুনীয়াকৈ সাজিছে, সকলোবোৰে মুঠতে বৰ দেখি কিনে তেওঁ বৰ সন্তোষ হ'ল। আৰু এই মহামায়ে যে হেমতাৱন্তী মাৰিব কৈছিলে সেইটো কথা তেওঁ পাহৰিয়ে গৈছে। মনসাৰ কথাটো মনত কৰি দিলে মহামায়ে। তেতিয়া মুঠতে তেওঁ হেমতাৱন্ত লৈ যেতিয়া মনত কৰি দিলে, তেতিয়া হেমতাৱন্ত লৈ পেলাই পূজা কৰি থকা অৱস্থাতে বুজিছ, পূজা কৰি থকা অৱস্থাতে মন্দিৰত প্ৰৱেশ কৰি চান্দসদাগৰে দেহত কোবাইছিলে আৰু পূজা অৰ্চন কৰা ঘট অগৰা চব ভাঙি মাটি মানে বেয়া কৰি পেলাইছিলে। মনসাৰ কোব খাই কিনে মুঠতে তেওঁ বৰ জৰ্জৰিত হৈ তেওঁ মুঠতে শিৱৰ ওচৰত বাপেকৰ ওচৰত গ'ল আৰু তাতে গৈ কিনে বাপেকৰ ওচৰত অনুৰোধ কৰিলে যে চান্দসদাগৰৰ 6 পুত্ৰক মাৰাৰ কাৰণে তেওঁক শিৱৰ পৰা অনুমতি ল'লে। শিৱই ক'লে ঠিক আছে, তুমি যদি বিচাৰ তেতিয়া কৰিবা, কিন্তু তাতে মোৰ এজন ভক্ত আছে আৰু ভক্তা আছে, ভক্ত ভক্ত চান্দসদাগৰ আৰু চান্দসদাগৰৰ পত্নী কনেকা, তেওঁলোকৰ যাতে একো অপকাৰ নহয় তাৰ প্ৰতি তুমি লক্ষ্য ৰাখিবা, এনেকৈ ক'লে। তেতিয়া মুঠতে মনসাই তেওঁলোকক মুঠতে ভালদৰে ৰাখি এই 6 পুত্ৰক মুঠতে পাণ্ডু নাগেৰে দংশন কৰাই কিনে মাৰি পেলায়। চান্দসদাগৰৰ 6 পুত্ৰৰ নাম আছিলে শ্ৰীকৰ শ্ৰীধৰ, গুণাকৰ সহধৰ, দুৰ্গাবৰ, বুজিছ? এই 6টা তেওঁৰ পুতেক আছিলে। যেতিয়া মাৰি পেলালে তেতিয়া মুঠতে মা ভৱানীয়ে মুঠতে আৰু মন্ত্ৰ দিছিলে চান্দসদাগৰক। সেই মা ভৱানীয়ে যি মন্ত্ৰ দিছিলে চান্দসদাগৰে, সেই মন্ত্ৰৰে তেওঁৰ 6 পুতেকক পুনৰ জীৱিত কৰি তুলিলে। তেতিয়া মুঠতে
বায়েক নেতাই ধৰণীৰ পৰা অনুমতি লৈ বুদ্ধি লৈ কিনে এক কৌশলেৰে মুঠতে তেওঁৰ মুঠতে মন্ত্ৰবিলাক চুৰি কৰি আনি নাশ কৰিলে। তাৰপিছত কি হ'ল, পুনৰ মুঠতে এওঁলোকক জীৱিত কৰাৰ পিছত পুনৰ সেই নাশ কৰি দিলেতো মন্ত্ৰবিলাক। তাৰপিছত আৰু তেওঁৰ সেই 6জন পুতকক পাণ্ডু নাগেৰে মুঠতে দংশন কৰে কিনে মাৰি দিলে। তেতিয়াও মুঠতে আমাৰ এই এতিয়া শংখপুৰৰ পৰা ধনন্তৰী অজাক আনিছিলে। ধনন্তৰী অজাক আনিছিলে পুনৰ তেওঁলোকক জীৱিত কৰাইছিলে, বুজিছেনে নাই? তেতিয়া মুঠতে মনোহাই 6 নাগৰ দ্বাৰা এই 6 পুত্ৰক মুঠতে আলাগ আলাগ কৰি দংশন কৰি মাৰি পেলাইছিলে। মাৰাৰ পিছত এই মনোহাই মুঠতে যেতিয়া তেওঁলোকক মাৰিলে, তাৰপিছত শেষত এনেকৈ বাৰে বাৰে মুঠতে মাৰে আৰু জন্ম গ্ৰহণ কৰাৰ কাৰণে তেওঁ বৰ দুখিত হ'ল। ইয়াৰ এটা দুচৰা উপায় উলিয়াব লাগে। তেতিয়া মনোহাই মনতে ভাবিলে যে চান্দ সদাগৰৰ পৰা মুঠতে পূজা লোৱাৰ কাৰণে তেওঁৰ এটা নুমলীয়াকৈ পুত্ৰ জন্ম দি তাৰ মোহত মুঠতে মোহিত কৰাৰ কাৰণে মনোহাই স্বৰ্গলৈ যায় আৰু ইন্দ্ৰৰ ৰাজসভাৰ পৰা 2টা জীৱ লৈ আহে। সেই 2টা আছিলে কোননে? অনিৰুদ্ধ আৰু উষা। অনিৰুদ্ধ আৰু উষাৰ জীৱ 2টা আনি পিনে অনিৰুদ্ধৰ জীৱটো চান্দ সদাগৰৰ পত্নীৰ গৰ্ভত স্থিতি কৰা আৰু উষাৰ জীৱটো উত্তৰ পাৰৰ হাঁহে ৰজাৰ পত্নী পত্নীৰ গৰ্ভত স্থিতি কৰে। এনেকৈ থাকোঁতে থাকোঁতে কিছুদিন পিছত 2টা ল'ৰা আৰু এজনী ছোৱালীৰ জন্ম হয়। সেই ল'ৰাটোৰ নাম ৰাখিলে লক্ষীন্দৰ আৰু ছোৱালীজনীৰ নাম ৰাখিলে বেউলা। বেউলা আৰু লক্ষীন্দৰৰ জন্ম তেনেকৈ হৈছিল। সিহঁতে একচুৱেলি অনিৰুদ্ধ আৰু উষাৰহে জীৱটো, বেউলা আৰু লক্ষীন্দৰৰ যিটো জীৱ, সেই জীৱ 2টা তেওঁলোকৰ। এনেকৈ থাকোঁতে থাকোঁতে কিছুদিন পিছত মুঠতে মাকে ক'লে পুতেকক বিবাহৰ কাৰণে বিবাহ কৰে লক্ষীন্দৰক। তেতিয়া মুঠতে চান্দ সদাগৰে এনেই চন্দ্ৰ ধৰে এই হাঁহে ৰজাৰ ঘৰত যায় লক্ষীন্দৰৰ কাৰণে ছোৱালী চাবৰ কাৰণে। যাই গ'লে বেউলাক মুঠতে লক্ষীন্দৰৰ পত্নী হিচাপে তেওঁক হাত পাতে আৰু তেওঁৰ পৰা মাগিছিলে। তেতিয়া চন্দ্ৰধৰে কৈছিলে, এনেই চান্দ্ৰধৰে কৈছিলে যে মই লোহাৰ চাউল লৈ আহিছিলোঁ কেইটামান, এই চাউলকেইটা যদি বেউলাই সিজাই দিব পাৰে, ভাত ৰান্ধি দিব পাৰে, তেতিয়াহে মই মুঠতে আপোনাৰ ছোৱালীক বোৱাৰী হিচাপে গ্ৰহণ কৰি মুঠতে মোৰ পুত্ৰৰ লগত বিবাহ পাতিম। তেতিয়া হাঁহে ৰজাই মুঠতে নোৱাৰোঁ বুলি কৈ পেলাই পঠাই দিছিলে। এই এনেই লোহাৰ চাউল কি দৰে সিজাব নোৱাৰোঁ বুলি কৈ কিনে চন্দ্ৰগ্ৰহ ইয়ানি চান্দ সদাগৰক উভতাই পঠাইছিলে। এই কথা জানিলে বেউলাই, তো বেউলাই তেতিয়া মুঠতে তেওঁক আৰু উভতাই লৈ যাই গ'লে তাই 3টা উধান পাতে, তাতে লহৰা এটা ৰাখে, চাউলৰ এই লোহাৰ চাউলকেইটা তাতে দিয়ে আৰু পানী দিয়ে, তলত 2ডালমান খৰি দিয়ে। এনেকৈ মুঠতে বিনা জুইতে মুঠতে লোহাৰ চাউলকেইটা সিজাৰ কথাটো মায়াৰ বলেৰে মুঠতে এই ক'লে, মনোহাই ক'লে, কাণে কাণে আহিলে ক'লে যে ভাত সিজিছে, এতিয়া খাবলৈ দিয়া। তেতিয়া মুঠতে ভাত সিজা ভাতখিনি যেতিয়া বাঢ়ি দিলে, তেতিয়া মুঠতে খাবৰ কাৰণে ৰেডি হৈ গ'ল। চন্দ্ৰধৰ ইয়ানি চান্দ সদাগৰে তেওঁ খালে, খাই কিনে বিয়াৰ ঠিক কৰিলে। কাৰ লগত? লক্ষীন্দৰ আৰু বেউলাক বিয়া পাতি দিছিলে। তাৰপিছত মুঠতে তেওঁ ঘৰলৈ লৈ আহিলে, বেউলাক ঘৰলৈ লৈ আহি চান্দ সদাগৰে যাতে বেউলাৰ ফুলসজ্জাত, লক্ষীন্দৰৰ ফুলসজ্জাত যে মনোহাৰ সৰ্পই একো আঘাত কৰিব নোৱাৰে, সেইকাৰণে কেশাই নামে মিস্ত্ৰীৰ দ্বাৰা এই মেৰঘৰটো সজালে। কেশাই মিস্ত্ৰীৰ নাম আছিলে কেশাই।
কেঁচাই নামে মিস্ত্ৰীৰ দ্বাৰা মেৰঘৰটোত কোনো এটা ফুটা নাৰাখাকৈ এই মেৰঘৰটো বনালে। মেৰঘৰটো বনাই থাকোঁতেই মুঠতে মনসাই আহি কিনে কাণে কাণে মুঠতে কেঁচাইৰ কাণত কৈছিলেহি যে তুমি এটা ছিদ্ৰ ৰাখি থবা ৱালত, এনে ফুটা ৰাখি থবা, বুজিছা? যদি ফুটাটো নাৰাখা তেতিয়াহ'লে তোমাৰ মুঠতে বংশক দংশন কৰি নাশ কৰি পেলাম। তেনেকৈ মুঠতে মনসাই আহি কেঁচাই মিস্ত্ৰীক কৈছিল, আৰু কেঁচাই মিস্ত্ৰীক বংশচ্ছেদ কৰিবনে এই ভয়তে মুঠতে এটা ফুটা ৰাখিছিলে। ফুটা ৰাখি সেই ফুটাটোত মুঠতে সিন্দুৰে লেপ দি ৰাখিছিলে, বুজিছ? কালি নাগে ৰাতি যেতিয়া মুঠতে সিহঁতে শুই আছিলে, কালি নাগে ৰাতি আহি সেই ছিদ্ৰটো ঘূৰি ঘূৰি চালে আৰু দেখা পালে যে সেন্দুৰেৰে লেপ দি থোৱা। তেতিয়া মুখেৰে শ্বাস প্ৰশ্বাস লওঁতে সেই সেন্দুৰখিনি হাতি যায়, আৰু সেই ফুটাটোৱেদি মুঠতে কালি নাগ মেৰঘৰত প্ৰৱেশ হয়। হৈ কিনে শুই থকা অৱস্থাতে লক্ষীন্দৰৰ পাংখান ভৰিত মুঠতে দংশন কৰিলে সৰ্পই। তেতিয়া তেওঁ বিষতে মুঠতে চিঞৰি উঠিল, আৰু কিছু সময় পিছত তালাপাল কৰি কিনে তেওঁ প্ৰাণ পাই গ'ল। তেতিয়া মুঠতে এই তেওঁৰ দেহটো এখন ভেল সাজি কিনে, বুজিছ, ভেলত তুলি ল'লে তেওঁ ধুনীয়াকৈ যে মই জীৱিত কৰিব লাগিব। তেতিয়া সেই কাকেৰী সাগৰ, এই যে কাকেৰী সাগৰ, এই কাকেৰী সাগৰৰ কাষেদিয়ে মুঠে আৰু কাকেৰ নামে নদী এটা বৈ আছে। ভেল সজাই ল'লে, সজাই ল'লে তাতে ভেলত মুঠতে দেহটো তুলি কিনে জীৱাবৰ কাৰণে মুঠতে কাকেৰ সাগৰেৰে গৈ আছিলে বেউলা ভেলটো লৈ কিনে। যাওঁতে যাওঁতে বেউলাৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে নেতাই ধুমুনীয়া তাতে কাপোৰ ধুই আছিলে। যেতিয়া নেতাই ধুমুনীয়া কাপোৰ ধুই আছিলে, তাইৰ লগত এটা সৰু ল'ৰাও আছিলে। ল'ৰাটোৱে মুঠতে কাপোৰ ধোৱাত ডিষ্টাৰ্ব কৰিছিলে কাৰণে নেতাই ধুমুনীয়াই ল'ৰাটোক মৰিয়াই আকৌ মাৰি পেলাই তাক বাগেৰে থৈছিলে। তাই নিষ্কণ্টক মনে তাই কাপোৰ ধুব ধৰিলে। কাপোৰ ধোৱা হোৱাৰ পিছত সেই ল'ৰাটোক পুনৰ জীৱিত কৰিলে। এইখিনি কথা মুঠতে বেউলাই দেখা পালে। তেতিয়া বেউলাই খেলখন নেতাই ধুমুনীৰ কাষলৈ লৈ গ'ল, আৰু তাইক সকলো কথা মুঠতে বৰ্ণাই কান্দি কান্দি খবৰ কৰিলে। তেতিয়া নেতাই ধুমুনীয়ে মুঠতে তাইক শিৱৰ ওচৰলৈ লৈ গ'ল। শিৱৰ ওচৰলৈ লৈ গ'ল, লৈ যাই কিনে সকলো কথা ভাঙি পাতি ক'লে। তেতিয়া শিৱক মুঠতে নৃত্য গীত কৰি কিনে তেওঁ মনসা কুটি মিনতি কৰি হোৱাত এতিয়া মনসা, শিৱ আৰু বেউলা এই তিনিটাই মুঠতে কি কৰিলে, কথা বতৰা হৈ কিনে এটা মীমাংসা কৰিলে যে যদি তুমি, বেউলাক কৈছে, যদি তুমি তোমাৰ শহুৰাৰে হতুৱাই মনসাক বুজাই দিব পাৰা, তেতিয়াহ'লে তোমাৰ এই যে 6 পুত্ৰ মাৰিছে চান্দ সদাগৰে, সেই 6 পুত্ৰ আৰু ধন ধান যিবিলাক মুঠতে এই হৈছিলে বণিজৰ পৰা আহোঁতে তেওঁৰ মুঠতে নাং ডুবাইছিলে মনসাই মায়া কৰি কিনে। সেই নাং য'ত ডুবিছিলে দুধনৈৰ ওচৰত মুঠতে নাওবিলাক ডুব গৈছিলে, আৰু তাতে নাৱত যিবিলাক ধন সোণ সা সম্পত্তি আছিলে সকলোবিলাক ভাহি গৈছিলে। যাই পেলাই য'ত একথপ হৈছিলে সেইখিনিৰ নাম যে চান্দৰ ডিঙা বান্ধা ঘাট বুলি কয়। চান্দৰ ডিঙা বান্ধা ঘাট, চান্দৰ ঘাটৰ বণিকৰ পৰা যেতিয়া আহিছিলে তেতিয়া তাৰ মুঠতে নাও ডুবাই কিনে সা সম্পত্তিবিলাক উটুৱাই লৈ গৈছিলে। তেতিয়া কৈছিলে যে যদি তুমি তোমাৰ শহুৰাৰে মুঠতে মনসাক পূজা দিয়াৰ কাৰণে সন্মান কৰিব পাৰা, তেতিয়াহ'লে তোমাৰ সেই চান্দৰ মৰি যোৱা 6 পুত্ৰ আৰু তেওঁৰ নাম ডুবি যিবিলাক ধন সা সম্পত্তি সকলোবিলাক উভতাই দিব। সেই প্ৰতিশ্ৰুতিৰে মুঠতে তেওঁক মান্তি কৰালে বেউলাই হ'ব বুলি কোৱাত তেতিয়া মুঠতে মনসাই তেওঁৰ সেই 6 পুত্ৰ আৰু ধন সোণ যিবিলাক আছিলে উঠি গৈছিলে, ভাহি গৈছিলে, সেই সকলোবিলাক বিয়াত বেউলা বৰ আনন্দিত হ'ল। তেতিয়া বেউলাই মুঠতে
লক্ষিন্দৰ আৰু সেই 6 পুত্ৰক লৈ কিনে ঘৰলৈ উভতি আহি পেলাই ক'বলৈ ধৰিলে শহুৰেকক ক'লে যে আপুনি মুঠতে যিকোনো উপায়ে একো সংগ্ৰাম কৰিব নালাগে, মনসাক পুজিব লাগে, আৰু আপুনি পুজিলে মুঠতে তেওঁ সন্তুষ্ট হ'ব আৰু পৃথিৱীত সকলো মানুহে তেওঁৰ পূজা কৰিব বুলি কোৱাত একচুৱেলি চান্দ সদাগৰ ইয়ে নাছিলে, সন্মত হোৱা নাছিলে, তবু বোৱাৰীয়েকে কোৱাত মুঠতে তেওঁ পূজা দিছিলে। বাওঁ হাতেৰে ফুল এটা দিছিলে, সন্ত হৈ কিনেহে দিছিলে মানিব। তেতিয়াৰ পৰাই মুঠতে মনসাৰ পূজা এই পৃথিৱীত প্ৰচলিত হয় বুলি জানিব পাৰোঁ। ঠিক আছে, ধন্যবাদ এইখিনি জনাৰ বাবে। এইটো আছিল বহুতখিনি কথা গম পালোঁ।